নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম হৰ ঘৰ তিৰংগাৰ সাৰ্টিফিকেটখন আপুনি কেনেকৈ আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ জৰিয়তে বনাব সম্পূৰ্ণ প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়াহ'লে কিন্তু অতি সহজতে কিন্তু আপুনি আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ জৰিয়তে হৰ ঘৰ তিৰংগা সাৰ্টিফিকেটখন বনাব পাৰিব তো বন্ধু বান্ধৱীসকল হৰ ঘৰ তিৰংগা সাৰ্টিফিকেটখন বনাওঁতে কি ডকুমেন্টছ লাগে কি আপলোড কৰিব লাগিব অনলাইন ফৰ্মখনত কি ফিল আপ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শিকাই দিম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কিন্তু চাই থাকিব অকনো স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তেনেহ'লে বলক মোবাইলৰ স্ক্ৰিনলৈ বন্ধু বান্ধৱীসকল হৰ ঘৰ তিৰংগা সাৰ্টিফিকেটখন বনাবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈ ইয়াতে সাৰ্চ বাৰ টাইপ কৰি দিব হৰ ঘৰ তিৰংগা হৰ ঘৰ তিৰংগা হৰ ঘৰ তিৰংগা বুলি লিখি সাৰ্চ কৰি দিব হৰ ঘৰ তিৰংগা বুলি লিখি সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব তো বন্ধু বান্ধৱীসকল চাওক ইয়াতে এইটো যে ওয়েবসাইট আছে হৰ ঘৰ তিৰংগা এইটোত ক্লিক কৰি ল'ব এইটোত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস আপোনাৰ মোবাইলত দেখুৱাব আপোনালোকে কি কৰিব ইয়াতে আপলোড সেলফি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খোল খাব আপোনাৰ মোবাইলত তো বন্ধু বান্ধৱীসকল চাওক কি কৰিব লাগিব এইখিনি ইয়াত দেখুৱাইছে আপোনালোকে কি কৰিব অলপমান স্ক্ৰল ডাউন কৰিব এনেকৈ অলপমান স্ক্ৰল ডাউন কৰাৰ পিছত চাব ইয়াতে নেক্সট বুলি এটা অপচন পাব ক্লিক টু পাৰ্টিসিপেট ইয়াতে নেক্সটত আপোনালোকে ক্লিক কৰিব এই নেক্সটত ক্লিক কৰি ল'ব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নাম মোবাইল নম্বৰ কাউন্ট্ৰি এইখিনি কিন্তু ফিল আপ কৰি দিব লাগিব আপুনি আপোনাৰ নামটো ইয়াতে টাইপ কৰি দিব নেম ইয়াতে আপোনাৰ নামটো লিখি দিব মই মোৰ নামটো লিখি দিম মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব মোবাইল নম্বৰটোত তাৰ পিছতে ইয়াত কাউন্ট্ৰিটো আপুনি সিলেক্ট কৰিব তো আপুনি কোনখন দেশত বাস কৰে এটো টাইপ কৰি দিব তো কাউন্ট্ৰিটো আপুনি ইণ্ডিয়াটো ক্লিক কৰিব ইণ্ডিয়াটো ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ষ্টেটখন সিলেক্ট কৰিব লাগিব তো আপুনি কোনখন ৰাজ্যত বাস কৰে সেই ৰাজ্যখনৰ নাম কিন্তু ইয়াতে সিলেক্ট কৰি ল'ব লাগিব ইয়াতে ষ্টেটৰ ঠাইত ইয়াতে ক্লিক কৰি ল'ব এই সাইডত ৰাইট সাইডত এইখিনিত ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ভাৰতবৰ্ষত থকা সকলো কিন্তু ষ্টেটখিনিয়ে কিন্তু ইয়াতে শো কৰিব আপুনি কোনখন ৰাজ্যত বাস কৰে সেইখন মানে টাইপ কৰি দিব ক্লিক কৰি ল'ব তো মই অসমত বাস কৰো তো আসামটো মই সিলেক্ট কৰিছো তো আসামটো ক্লিক কৰিব তাৰ পিছত ইয়াতে আপলোড সেলফি বুলি এটা অপচন পাব তো আপোনালোকে কি কৰিব এখন পতাকাৰ লগত সেলফি উঠি ল'ব প্ৰথমতে পতাকাখন ধৰি আপুনি ৰাষ্ট্ৰীয় পতাকাখন আপুনি ধৰি সেইখন এখন ফটো উঠি ল'ব ৰাষ্ট্ৰীয় পতাকাখনৰ লগত আপুনি এটা ফটো উঠি ল'ব সেলফি উঠি ল'ব সেইখন ফটো ইয়াতে আপলোড কৰিব লাগিব তো আপলোড সেলফিত ক্লিক কৰি ল'ব আপলোড সেলফিত ক্লিক কৰাৰ পিছত ইয়াতে দেখুৱাব ব্ৰাউজ ফাইল আৰু এটা দেখুৱাব ক্লিক পিকচাৰ তো আপুনি যদি এতিয়ালৈকে ফটোখন উঠা নাই তো আপোনালোকে কি কৰিব পতাকাখন ধৰি ইয়াতে ক্লিক পিকচাৰত ক্লিক কৰিব তাৰ পিছতে কেমেৰাটো ওপেন হ'ব তাৰ পিছত আপোনালোকে কি কৰিব পতাকাখন ৰাষ্ট্ৰীয় পতাকাখন ধৰি আপুনি একটা সেলফি উঠি ল'ব আৰু যদি আপোনাৰ অলৰেডি ফটো উঠা আছে গ্যালাৰীত যদি সেভ আছে ফটো উঠা ৰাষ্ট্ৰীয় পতাকাখনৰ লগত আপোনাৰ এখন সেলফি ফটো উঠা আছে আপোনাৰ যদি ৰাষ্ট্ৰীয় পতাকাখনৰ লগত আপোনাৰ ফটো আছে সেইখন ধৰা ফটো তো তেতিয়াহ'লে আপুনি কি কৰিব ব্ৰাউজ ফাইলত ক্লিক কৰিব তো মই দেখুৱাইছো ব্ৰাউজ ফাইলত ক্লিক কৰি তো মোৰ অলৰেডি ফটো উঠা আছে তো মই ব্ৰাউজ ফাইলত ক্লিক কৰিম তো ব্ৰাউজ ফাইলত ক্লিক কৰাৰ পিছত এনেকুৱা আপোনাৰ গ্যালাৰীটো ওপেন হ'ব তো মই মোৰ এখন ৰাষ্ট্ৰীয় পতাকাখন ধৰা এখন ফটো ক্লিক কৰি লম তো মই এইখন ফটো ক্লিক কৰি লৈছো তাৰ পিছতে ইয়াতে ডানত ক্লিক কৰিব ৰাইট সাইডত ওপৰত চাব ডান বুলি ইয়াতে ক্লিক কৰি ল'ব তাৰ পিছত এতিয়া আপোনালোকে কি কৰিব সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ ফটোখন কিন্তু আপলোড হৈ যাব
আপোনাৰ ফটোখন আপলোড হোৱাৰ পিছত ইয়াত চাব বন্ধু বান্ধৱীসকল অলপমান স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত চাব জেনেৰেট সাৰ্টিফিকেট ইয়াতে আপোনালোকে কি কৰিব এই জেনেৰেট সাৰ্টিফিকেটত ক্লিক কৰি ল'ব অলপমান অপেক্ষা কৰিব চাব বন্ধু বান্ধৱীসকল আপোনাৰ সাৰ্টিফিকেটখন কিন্তু ইয়াতে শো কৰিব তো বন্ধু বান্ধৱীসকল চাওক মোৰ সাৰ্টিফিকেটখন কিন্তু হৈ গৈছে ইয়াতে কিন্তু শো কৰিছে সাৰ্টিফিকেট অফ এটো আপোনাৰ সাৰ্টিফিকেটখন দেখুৱাইছে তাৰ পিছত ইয়াতে মোৰ নামটো দেখুৱাইছে তাৰ পিছত এতিয়া মই এই সাৰ্টিফিকেটখন ডাউনলোড কৰিম তো ডাউনলোড কৰিবলৈ আপুনি কি কৰিব এই ডাউনলোড যোনটো স্যাম্পল দেখুৱাইছে ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সাৰ্টিফিকেটখন কিন্তু ডাউনলোড হৈ যাব চাওক বন্ধু বান্ধৱীসকল মোৰ সাৰ্টিফিকেটখন কিন্তু ডাউনলোড হৈ গৈছে তো এনেকৈ কিন্তু আপুনি আপোনাৰ হৰ ঘৰ তিৰংগাৰ সাৰ্টিফিকেটখন কিন্তু আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ জৰিয়তে কিন্তু বনাব পাৰিব অতি সহজতে তো বন্ধু বান্ধৱীসকল এইটোই আছিল আজিৰ ভিডিওটো চাই যদি ভাল লাগিল তেনেহলে ভিডিওটোত এটা লাইক কৰিব বন্ধুসকলৰ লগত ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিওৰ আপডেট বিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় আজিৰ মতে বিদায় পৰৱৰ্তী ভিডিওত আকৌ দেখা হ'ব ধন্যবাদ